ওই ফুলমতি তোৰ বাহিৰে মোৰ কোনবা আছে না কচোন ক ইমান ভাল পাং তোক তই বুজি নোপোৱা মোক একদম চিন্তা নকৰিবি এইবাৰ বহাগত বিয়া পাতিম তোক ওই ধান্দাবাজি ইয়াতে কি লেকচাৰ মাৰি আছা কৈছো বুঢ়া দেখা পোৱা নাই কি কৰি আছো দেখা পাইছো নহয় কাৰ লগত লেকচাৰ মাৰি আছা মোৰ মুখেৰে মই লেকচাৰ মাৰি আছো তাতে তোৰ কি হ'ল তই একদম মনে মনে থাক কি কলি তই মনে মনে থাক ওই ধান্দাবাজি ৰ বেটা তোৰ দেউতাৰ আগত সব কথা কম ধেই মই এইবিলাক খাতিৰ নকৰো এইবিলাক টেনচন নলও দেউতাক কৈ থাক গাঁৱৰ মানুহক কৈ থাক যাকে ইচ্ছা তাকে কৈ থাক চাইছানা কেনেকুৱা হাৰামি ধান্দাবাজি লৰাহি ৰহ গম পাবি ৰহ আজি এই তোৰ কথা গোটেই গাঁওখনত ভাইৰেল কৰি দিম তেতিয়াহে গম পাবি ক'ৰ পানী ক'ৰলৈকে যায় ঐ বান্দৰ ক'ত গৈ আছা ক'ত যাং ক'ত নাযাং তোক কিয় লাগে বান্দৰৰ কথা শুন উচিত কথা কলেই বেয়া লাগে ঐ তই ক'ব নোৱাৰা ক'ত গৈ আছা মই ক'ত যাং ক'ত নাযাং তাক ক'ব লাগে ঐ বান্দৰ তই কি বুলি ভাবছা মোক তই ক'ত যোৱা ক'ত নোযোৱা গোটেই গম পাং মই হয় নেকি তই যদি গমে পা পিছে কিয় সুধি আছে মোক তাৰ মানে মই যিটো ভাবি আছো সেইটো হয় না নাই একদম কনফাৰ্ম হ'ব কাৰণে কোন টেঙৰ বুঢ়াৰ কথা ঐ বুঢ়া তোৰ আৰু বেলেগ কাম ধান্দা নাই ধত কিহৰ কাম ধান্দা আচ্ছা ঐ এতিয়া আৰু কিবা কাম ধান্দা কৰাৰ বয়স আছে নেকি হা ঠিক হে আচ্ছা দে ঐ বুঢ়া কোনে ক'ত যায় ক'ত নাযায় সেইটো হলে পুৰা ধান্দা আছে তোৰ হা আছে কোনে ক'ত যায় ক'ত নাযায় সেইটো হলে মোৰ পুৰা ধান্দা আছে তাতে তোৰ কি হ'ল হয় নেকি তেতিয়া হলে এটা কাম কৰ এইটো টকাখিনি ল টকা কিহৰ টকা কিহৰ আকৌ তোৰ টকা মোৰ টকা পিছে কিহৰ তই যে কাম কৰি আছা সেই কামৰ টকা কি কামৰ টকা এই যে তই যে গাঁৱে গাঁৱে ঘূৰি ঘূৰি কৈ থাকা কোনটো ল'ৰা ক'ত গৈছে কাৰ ছোৱালী কাৰ লগত গৈছে কোন ল'ৰাই কোন ছোৱালীৰ লগত কথা পাতি আছে কোনটো ল'ৰাই কি লং পেণ্ট পিন্ধিছে কোনজনী ছোৱালী কি কাপোৰ পিন্ধিছে কাৰ মাইকী ক'ত গৈছে কোনটো মাইকীয়ে কাৰ লগত কথা পাতি আছে এই গোটেই কথাবোৰ আচ্ছা গাঁৱৰ গোটেই মানুহৰ লগত যে কৈ কৈ ঘূৰি ফুৰা সেইটো কামৰ টকা ল ল ল এইটো ল ধৰ ফাল্টু কৰবাইছা ফাল্টু কৰবাৰ জাগা পোৱা নাই তই কি ফাল্টু কৰিলো তোৰ কষ্টৰ কামৰ টকাহে ধেমালি কৰি নাথাকবি কিন্তু মোৰ লগত কি ধেমালি কি ধেমালি বুঢ়া হৈ গৈছা এতিয়াও তোৰ ফাল্টুমি কমা নাই আচ্ছা ঐ বুঢ়া তোক আজি ডাইৰেক্ট কং দে মই এতিয়া গৈ আছো নাংৰা মাষ্টৰৰ ছোৱালীক লগ ধৰবা যা গোটেই গাঁওখনত এক পাক মান ঘূৰি চবৰ লগত কৈ আহিবি যা ঐ তই ইয়াৰ পৰা যাবি না যাম যাম কিয় নাযাম মই এতিয়াই নাংৰা মাষ্টৰৰ ছোৱালীক লগ ধৰবা যাম দে বিলিঙা তই কিন্তু খবৰটো অলপ ভালকে লবি তই এইবিলাক একো চিন্তা কৰিব নালাগে কি ব্যৱস্থা কৰিব লাগে মই সেইটো কৰি আছো ঠিক হে মই গম পাং তই যে ব্যৱস্থা লবি ঐ গাদলা ক'ৰ পৰা আহিলি ঐ এইফালে আছোন কচোন দেউতা পিছে পিলিঙা মই এতিয়া আহোঁ নেকি ৰ যাবি চাহ এক কাপ মান খাই যা আজি যাং দে বেলেগ দিন খাম দে ৰচোন চাহটো খাই যা কিয় ইমান পাগলা হৈছা আৰু বেলেগ কাবাৰ ঘৰত যাব লগা আছে নেকি কিয় বেলেগৰ ঘৰত যাম মোৰ নিজা ঘৰ নাই নেকি মোৰ নিজৰ ঘৰত যাম কিয় নিজৰ ঘৰত যাব লাগে এতিয়া বহুত সময় আছে নহয় যা আৰু গাঁৱত কেইটামান ঘৰত ঘূৰি আহ পিছে তহঁতে বা কি কথা পাতি আছা মই দেখোন একোৱে ধৰিব পৰা নাই হয় নেকি তই ধৰিব পৰা নাই নাই ধৰিব পৰা নাই ক'ত ধৰিব পাৰিবি তই গাঁৱে গাঁৱে ঘূৰি নুফুৰা নহয় ককা হলে পুৰা ধৰিব পাৰে গোটেই দিনটো গাঁৱে গাঁৱে ঘূৰি ফুৰে যে হয় না ককা দে ঐ পিলিঙা মই এতিয়া আহোঁ দে ৰচোন যাবি পিছে কথাটো অলপ বুজাই যাচোন কি বা হ'ল মই ধৰিব পৰা নাই তই এইবিলাক বুজি নাপাবি দে দেউতা ময়ে বুজাই দেং দে ঠিক হে তাৰ মানে ককাই এটা নতুন চাকৰি পাইছে চাকৰি কি চাকৰি সেইটো গাঁৱে গাঁৱে প্ৰত্যেক ঘৰে ঘৰে ঘূৰি ঘূৰি ল'ৰা ছোৱালীৰ বদনাম কৰা ধৰি ল তোৰ লগত অলপ আগতে মোৰ বিষয়ে যে কিবা কিবি কৈ আছিল তেনেকুৱা চাকৰি হয় নেকি আৰে ই ক'ত গ'ল ক'ত যাব ই পলাইছে এনেকুৱা বদমাছ মানুহ মানুহৰ ল'ৰা ছোৱালী বিলাকক বদনাম কৰে এতিয়া গম পাইছে না দেউতা মানুহে কিমান মিছা মাতে ঐ দেউতা আজিৰ পৰা যদি কোনোবাই কিবা কয় নহয় মোৰ বিষয়ে একদম বিশ্বাস নকৰিবি